কালি এটা মোৰ লগত বৰ ডাঙৰ ঘটনা ঘটিল নহয় ৰাইজ মানে কি হল কালি আমাৰ গাঁৱত পুথি পঢ়া আছিল এনাই যদিও মই পুথি নুশুনো কালি ভকতটোৰ কাষত বহি পেলাই অলপমান পুথি শুনিছিলো আৰু তেওঁৰ কথা গিলে শুনি মোৰ ইমান বেছি ভাল লাগিছিল কি কম আৰু বহুত কথা যদিও বুজিছিল তাৰে ভিতৰত এটা কথা মোৰ মানে একদম অন্তৰত লাগি গৈছিল তাতে কৈছিল যে তেওঁ জীৱনত জীয়াই থাকিবৰ কাৰণে মানুহ ধন সম্পত্তি লোভ মোহ এইগিলা একো নালাগে এইগিলা চব ত্যাগ কৰিব লাগে থাকা দিনকেইটা হৰিৰ নাম লৈ বিদায় ল'ব লাগে যদিও গোটেই এইটো কথা শুনিছিলো গাত লগা নাছিল কালি কিন্তু মোৰ একদম গাত লাগি গৈছিল আৰু এইটো কথা শুনি এইটো কথা ভাবি পেলাই ফলো কৰিম বুলি মই ঘৰৰ ফালে আহিলো যদিও ঘৰত আহিছো ভকাতটোৰ কথা গিলা একদম মনত পৰি আছে ভাবলো ভকাতটোক একবাৰ লগ কৰি আহো ভাল লাগবো সেই বুলি ভাবি পেলাই মই ভকাতটোক লগ কৰিব গেলো লগ যে কৰবা যা তিনটা ভকাতৰ মাজত একদম কাইজা লাগছি মই বোলে কি হল বুলি ওচৰত গেলো লাষ্টত গম পালো কাবাৰ বোলে সিধা কম হৈছে কাবাৰ বোলে পইচা কম হৈছে বুলি তিনটা ভকাতৰ মাজত একদম কাইজা লাগছি এতিয়া মই বুজি পোৱা নাই মানুহ জীয়াই থাকিবৰ কাৰণে পইচা লাগে নে নালাগে আল্লাহ কয় কিবা কৰে কিবা দে চব খেলি মেলি